হৈ গ'ল এইটো থাকি গ'ল নহয় হৈ গ'ল আজিলে ছুটি দিয়া আকৌ আহিবা কাইলৈ দাদা আজি মেট্ৰিকৰ ৰিজাল্ট দিব নহয় চাচোন ছাৰ সময় হ'ল জানো 9টা বাজিলে দেখোন যা মই মোবাইলটো আনিবি যা ঐ তুই এডমিটখন লৈ আহিবি ভণ্টি ঐ ভণ্টি কি হ'ল ইমান চিঞৰিছ যে চাচোন চা তোৰ ৰিজাল্ট চা চা নিজে চা কিখন কৰিছ দাদা তই যে ভয়তে মাৰিবি দেই মই 5টা লেটাৰ পালোঁ নহয় আইঅ মোৰ শুনজনী মোৰ মনৰ আশা পূৰা কৰিলা ক'বা মিঠাই কেইটামান লৈ আহোঁ বাবুহঁতৰ ঘৰত ধান যোৱা পইচা কেইটা নাপালোঁ নহয় সেইকেইটাকে লৈ যা হ'ব মা মোৰ ওচৰত টিউশ্যন কৰা পইচা আছে যে ৰিজাল্ট ইমান ভাল হ'ব বুলি মই ভবাই নাছিলোঁ এতিয়া তই ক'ত পঢ়িম বুলি ভাবিছ মই আলোচনা কৰাই নাই ভণ্টি এইকেইটা মিঠাই ল তোমালোক কেতিয়া আহিলা বেছি দেৰি হোৱা নাই বহা ইমান দেৰিলৈকে শুই থাকিব নালাগে ভণ্টি ভণ্টি পানী গিলাচ দেচোন মই পুটু খুৱাই খাব আহোঁগে ৰে হ'ব এতিয়া জলদি দে মোক এটা চাকৰি লাগে মোক এটা চাকৰি লাগে এটা চৰকাৰী চাকৰি যিটো পালে সুখী হ'ব আই লগতে মোৰ প্ৰেয়সী এই মনটো ক'লৈ গ'লো উঠা নিচিনা লাগিছে মা তই আহি পালিহিয়ে যে যা দাদালৈ বাটি এটা আনো মাম মই এমএটো আৰু নকৰোঁ ভণ্টিকে ভাল কলেজ এখনত পঢ়াব লাগিব আমি জানো পঢ়াব পাৰিম কাইলৈৰ পৰা মই পুটু খুৱাই বেটেৰী ৰিক্সাখন ভাড়াত চলাম ইণ্টাৰভিউ যে দিছিলোঁ চাকৰিটো হ'বগে লাগে কিন্তু টকা 50,000 বিচাৰিছে জানানে পইচাটোহে ক'ত পাওঁ জানো কি বন্ধু বৰ দুখত থকা যেন পাইছোঁ কথাটো কি বাৰু হ'বলগীয়া চাকৰিটো নহ'বগৈ গম পাইছ 50,000 টকা এটা বাৰু মই কেনেকৈ যোগাৰ কৰোঁ জীৱনত দুখ থাকে বুজিছা বন্ধু এটা চৰকাৰী চাকৰি কোৰ্ট গেট হ'লেও হ'ব যিটো লাগে মোক আই গৌথত হাঁহি বিৰিঙাবলৈ দৌ মাটি এবিঘাকে বিক্ৰী কৰিলো 50,000 টকা চাকৰিটো হৈছেহে তুমি এবছৰ সময় দিব লাগিব সম্বন্ধটা এবার তুমি ভেস্তে দিতে পারো মাকে বলে দাও বিয়ে তুমি করছো না চাকরিটা হেল্ল' ইমান জোৰকে চিঞৰিছ যে তই আমাক কলৈ গলিগৈ বেদনা 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 মই হাৰি গলো মা তই এতিয়া ঘৰৰ ভেটি বেচিব নালাগে মোৰ চাকৰিৰ পাছৰ কিস্তিৰ বাবে নিয়তিয়ে লৈ গ'ল মোক বহু দূৰলৈ তহঁতৰ পৰাও মা মই
মই হাৰি গ'লো মা। তোৰ চাকৰিটোৱে কাল হ'ল মোৰ। Oh